নমস্কাৰ বন্ধুসকল, কেনেকৈ আজি আমি গৈ আছোঁ এনেকুৱা এটা ঠাইত। তো বন্ধুসকল, আমি বৰ্তমান আছোঁ মেঘালয়ত। অসমৰ পৰা মেঘালয়লৈ আহি পাইছোঁ আৰু মেঘালয়ৰ বহুতো খতৰনাক ঠাইত আজি যাবলৈ ওলাইছোঁ ভূতৰ লগত পাৰ্টনাৰশ্বিপ কৰিবলৈ। তো বন্ধুসকল, মেঘালয়ত মানে পাহাৰ পৰ্বতেৰে ভৰা, ইয়াত মানুহৰ বসতি একেবাৰে কম, ৰাস্তা ঘাটো বহুত খাতাৰনাক। এইটো জাষ্ট এনেই ট্ৰেইলাৰ, ৰাস্তা এইটো একো নহয়, মানে ৰাস্তা ঘাট বৰ বেয়া, বৰ খতৰনাক। তো এনেকুৱা ৰাস্তাৰে আমি জংঘলৰ মাজেৰে, য'ত নেকি মানুহ চানুহ একো নাই, তাত যাম এটা ভূতে বসবাস কৰা ঘৰৰ ভিতৰলৈ। তো বন্ধুসকল, বলক আজি যাত্ৰা আৰম্ভ কৰিছোঁৱে আৰু কি কৰিম। যদি এই ৰাস্তাৰ মাজেৰে আমি গৈ থাকোঁতে কোনোবাই আমাক কিডনেপ কৰে জংঘলৰ ভিতৰৰ পৰা ওলাই, আমি ক'বই নোৱাৰিম। ইয়াত কোনো মানুহ নাই, দেখকচোন এজন মানুহ আছে নেকি? ৰাস্তাৰ ছাইডেৰে দেখক অকল জংঘল, মানে জংঘল অবিহনে একো নাই। তো বহুতখিনি ঠাই মানে দীঘলীয়া ৰাস্তা অতিক্ৰম কৰাৰ পিছত শেষত পালোঁ এটা কিবা দোকানৰ নিচিনা দেখা গৈছে। ৰ'বচোন, দোকান এইটো, দোকান পাইছোঁ আৰু দোকানখন পাৰ কৰি কিনে পালোঁ এখন পকী ৰাস্তা। যিমান আগবাঢ়ি আছোঁ সিমানেই মোৰ হৃদযন্ত্ৰৰ ভিতৰত কম্পন বৃদ্ধি পাই গৈ আছে। এনেকুৱা লাগি আছে যেন খাতৰা কা খিলাড়ী। তথাপি মানে এটা মানুহৰ যদি এটা অংগ থাকিলেহেঁতেন, মানুহৰ যদি কোনোবা পেণ্ট চেণ্ট পৰি থাকিলেহেঁতেন, তথাপি ভিতৰত সাহস আহিলেহেঁতেন। কোনো মানে সাহস বোলা বস্তুৰ কোনো মানে অংশই নাই ইয়াতে, অকল হাবি বন, চাৰিওপিনে হাবি বন। যদি কোনোবা এটা ঘটনা ঘটি যায় ইয়াতে, তথাপি কোনো মানুহ নাই যে আমাক হেল্প কৰিব বা কোনো নাজানিব যে ইয়াত কোনো ঘটনা হৈছিল বুলি। এক মিনিট ৰ'ব, এটা ভয়ংকৰ চিন দেখাই আছোঁ আপোনালোকক, এক মিনিট ৰ'ব। বন্ধুসকলে, একচুৱেলি কথাটো হ'ল, আমি বৃহৎ আকাৰৰ বটগছখন চাই ভিতৰত মানে হৰৰ ফিল্মৰ নিচিনা এনেকুৱা এটা ভয়ংকৰ ভাৱ আহিছে, ৰাস্তাখনেই পাহৰি গৈছিলোঁ। তো যি কি নহওক, কেনেবাকৈ ৰাস্তাটো গম পালোঁ। এই ৰাস্তাটো একচুৱেলি এইটো নহয়, ৰাস্তাটো হ'লেই যে আপোনালোকক দেখাবলৈ পাইছোঁ। আপোনালোকে চাই থাকিব এই ৰাস্তাখন কেনেকুৱা ভয়ংকৰ, ভিতৰৰ ফালে মানে জংঘলৰ ভিতৰত কেনেকুৱা ভয়ংকৰ ৰাস্তা। মই স্পীড নিদিওঁ, ভিডিঅ'ৰ একেবাৰে স্পীড নিদিওঁ, আপোনালোকক লাহে লাহে দেখাই যাম। চাব অলপ কেনেকুৱা ভয়ংকৰ ৰাস্তাৰ মাজেৰে আমি গৈছোঁ এইখন ঠাইত। আপোনালোকে নিশ্চয়কৈ জানে যে মেঘালয়ত ছোৱালীবোৰৰ পাৱাৰ সকলোতকৈ বেছি। ছোৱালীবোৰেই ল'ৰাবোৰক উপাৰ্জন কৰি খুৱায়, ছোৱালীবোৰেই ল'ৰাবোৰক বিয়া পাতে, নিজৰ ঘৰত ঘৈণীয়েকৰ নিচিনা বহুৱাই ৰাখে, অকল নিজেই গোটেই পৰিয়ালটোক চলায়, নিজেই গোটেই মানে আমাৰ অসমত যেনেকুৱা ল'ৰাবোৰে, মেঘালয়ত তেনেকুৱা ছোৱালীবোৰে। এনেকুৱা ছোৱালীবোৰক আজিলৈকে অকলে সেইখন ঠাইত, সেইখন ঘৰত, নিজৰ মাতৃভূমি হ'লেও সেইখন ঘৰত আজিলৈকে খোজ দিব পৰা নাই নিজে অকলে। তেন্তে ভাবক কেনেকুৱা ভয়ংকৰ ঠাই। বন্ধুসকল, মোৰ মানে তামাম ভয় লাগিছে, মানে আকৌ এবাৰ আমি ৰাস্তা পাহৰি গৈছিলোঁ, যদিও সেইখন ঠাইতে আহি ৰাস্তাখন পাহৰি গৈছিলোঁ। তো ওপৰে পিনে সেইখন ঘৰ, তামাম ভয় লাগি আছে। আপোনালোকে আগলৈকে ভালদৰে ভিডিঅ'খন চাই থাকক। ৰ'ব বন্ধুসকল, মানে ৰাস্তাখন এনেকুৱাই বেয়া যে বাইকৰ জোকাৰণিত কেমেৰাখন বেলেগ দিশ লৈ গৈছিল। আপোনালোকক গেটখনৰে মানে ভিডিঅ' দেখাব পৰা নাই, তো এতিয়া চাই লওক। ৰ'ব, আগতে বাইকখন ষ্টেণ্ড কৰি লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ অৰিজিনেল দৃশ্যটো। তো বন্ধুসকল, এইখনেই হ'ল সেইখন বহুতো ভয়ংকৰ এটা ঘৰ। বহুতো বছৰ আগতে এইখন আছিল এটা মেঘালয়ৰ ৱাটাৰ টেংক। আপোনালোকে জানেনে, মেঘালয়ত মাটিৰ তলত অকল শিল পোৱা যায়। সেইকাৰণে ইয়াত কোনো ধৰণৰ দমকল বা কোনো ধৰণৰে কল খান্দিব নোৱাৰি। ইয়াৰ পৰা মানুহ কুঁৱা খান্দি পানী সংগ্ৰহ কৰে। ইয়াত বেছি মানুহ বসবাস কৰা নাছিল। তো এটা অকলশৰীয়া ঠাইত চৰকাৰে এইখন এটা বৃহৎ আকাৰৰ ৱাটাৰ টেংক নিৰ্মাণ কৰিছিল। কিন্তু কিবা কাৰণত কোনোবা ঘটনাত এইখন বন্ধ কৰি দিয়া হৈছে। তো যি কি নহওক, এতিয়া আমি আপোনালোকক ইয়াৰ ভিতৰে বাহিৰে সকলোবোৰ দেখাম, আপোনালোকে অকল চাই থাকিবলৈ নাপাহৰিব। বন্ধুসকল, আজি মোৰ তামাম ভয় লাগিছে, কাৰণ ইমান ডাঙৰ এটা জংঘলৰ মাজত মাথো আমি তিনিজন, কোনো এটা মানুহৰ পোনা নাই ঠাইখনত। এখন চৰকাৰৰ ইমান ডাঙৰ, ইমান হেভি, ইমান মজবুত, ইমান ওখ এখন ৱাটাৰ ছাপ্লাইৰ টেংক ইয়াতে টিকিব পৰা নাই। ইমান ডাঙৰ মেচিন কিমান আগতে বনাইছিল চৰকাৰে, তেতিয়া কিমান মূল্য আছিল। ইমান ডাঙৰ মেচিন, লোহাৰ মেচিন, এইবোৰ চৰকাৰে ইয়াত পেলাই থৈ গৈছে। তেন্তে ভাবক এই জংঘলৰ মাজত এই ঠাইখন কিমান ছেফটি, কিমান ৰিস্কি। তো যি কি নহওক, বহুতো ভয় লাগি আছে। এটা ভয় ভিতৰত ৰাজ কৰি আছে যিহেতু। তো ভিতৰত দেখক এইবিলাক কিমান টকা খৰচ কৰি এইবোৰ নিৰ্মাণ কৰিছিল। সেই যুগত কিমান টকা খৰচ কৰি এইবোৰ নিৰ্মাণ কৰিছিল, তথাপি আজি টিকিব পৰা নাই। তেন্তে কি আৰু ক'ম, আপোনালোকে চাই লওক। বহুতো টকা খৰচ কৰিছিল মেঘালয় চৰকাৰে এইখন ঠাইৰ ওপৰত।
তো বন্ধুসকল বৰ্তমান আমি আছোঁ ছেকেণ্ড ফ্ল'ৰত আপোনালোকক দেখাই আছোঁ আপোনালোকে দেখক না কিমান ওখকৈ বনাইছিল আমাৰ ঘৰৰ যিবিলাক বিল্ডিং আছে ছেকেণ্ড ফ্ল'ৰৰ পৰা জাম্প মাৰিলে আমি মানে জাম্পিং খেলাওঁ ছেকেণ্ড ফ্ল'ৰৰ পৰা কিন্তু ইয়াৰ পৰা যদি জাম্প মাৰা যায় নাই আপোনাৰ অৱস্থা নাই তেন্তে ভাবক কেনেকুৱাকৈ ওখকৈ বনাইছিল তো যি কি নহওক আৰু ওপৰলৈ উঠাই দেখাই আছোঁ আপোনালোকক চাই থাকক তো বন্ধুসকল আমি ছেকেণ্ড ফ্ল'ৰত উঠিলোঁ এইখন চিৰিৰে কিন্তু এতিয়া থাৰ্ড ফ্ল'ৰলৈ যাম এইখনেৰে আপোনালোকে লাইভ দেখাই আছোঁ কিমান এটা হাতত কেমেৰা ধৰি এটা হাতেৰে এইখন ধৰি কেনেকৈ মই ওপৰলৈ উঠোঁ অকল এইটো নহয় ইয়াৰ ওপৰত আৰু এখন আছে তেতিয়াহে মই থাৰ্ড ফ্ল'ৰ পাম তো চাই থাকক এতিয়ালৈকে থাৰ্ড ফ্ল'ৰ পোৱা নাই এইটো বাৰাণ্ডা ফ্ল'ৰ তো যি কি নহওক চাই থাকক দেখক কিমান তললৈ দেখক না দেখিলেই ভয় লাগে যদি এবাৰ পৰি যাওঁ বা হাতৰ পৰা যদি কেমেৰাখনেই পৰি যায় গোটেই ভিডিঅ'টো বৰবাদ মোৰ ইউটিউব চেনেলটোৱে বৰবাদ যদি হাতৰ পৰা মোবাইলটো মানে কেমেৰাটো পৰিয়ে যায় তো যি কি নহওক এতিয়া ৰ'ব এক মিনিট সেইখনতো মই লাইভ উঠি দেখাই আছোঁ আপোনালোকে চাই থাকক তো অৱশেষত বহুতো কষ্টৰ ফলত আমি আহি পালোঁ থাৰ্ড ফ্ল'ৰলৈ এইটো শেষৰ ফ্ল'ৰ নহয় এইখন বিল্ডিঙৰ শেষৰ ফ্ল'ৰ সেই ছাইডত আৰু এটা আছে আৰু ডাঙৰ আছে সেইটোতো উঠিম তাৰ আগতে আপোনালোকে দৃশ্যবোৰ চাওক না চাৰিওপিনে অকল জংঘল বাদেই একো নায়েই ইয়াতে দেখক না মই ক'লোঁ নহয় ইয়াতে যদি কোনো এটা ঘটনা হৈ গ'লহেঁতেন আমালোকৰ ওপৰত জাষ্ট কি মানে এইখনেই হ'ল সেইখন ফ্ল'ৰ ইয়াতকৈ উচ্চতম তাৰমানে ইয়াত উঠিলে ব্ৰহ্মপুত্ৰ নদী চাব পাৰি আমি আমাৰ হাত ছিঙি মাৰি ব্ৰহ্মপুত্ৰ নদী চাব পাৰি তো যি কি নহওক এতিয়া ইয়াৰ চাৰিওপিনৰ দৃশ্যটো আগতে আপোনালোকে দেখি লওক ভালদৰে এইফালে দেখক ভূতৰ ঘৰ ভূতৰ বাছ ষ্টেণ্ড মানে ওপৰৰ পৰা পানীবোৰ পৰিছে পানীবোৰ ইয়াত জমা হৈছে এই টেংবোৰৰ পৰা মানে ফিল্টাৰ হৈ কিনে ছাপ্লাই হৈছে চাগে ঠাইখন চাই এনেকুৱা লাগিছে যেন কোনোবা আলফাৰ গেং এনে কি ভয় লগা নাই নেকি ইমান ওপৰলৈ উঠিছোঁ আমাৰ বাইক যে তলত আছে যদি কোনোবাই চোৰে লৈ যায় সেইটো এটা ভয় তো যি কি নহওক অলপ তলপিনে চাইজ দেখক না অলপ তলপিনে চাওকচোন এনেকুৱা ভয় লাগি আছে আপোনালোকে কি গম পাব আপোনালোকে ভিডিঅ' চাই আছে আমিহে গম পাই আছোঁ কেনেকুৱা লাগি আছে আমালোকৰ খাতৰো কা খিলাড়ী ফিলিংছ আহি আছে ৰিয়েলি তো সেইখনত অলপ পিছতে সেইখনত উঠিম সেইখনত উঠিলে আমি ব্ৰহ্মপুত্ৰ নদী চাব পাৰিম ইমান ক্লিয়াৰলি দেখা নাযায় কেমেৰাত তথাপি আপোনালোকক যিমান পাৰোঁ ট্ৰাই কৰিম আৰু এইজন হ'ল সেইজন ল'ৰা যিজনে ইমান টাইম ধৰি কেমেৰাৰ পিছত বক কৰি আছে তো যি কি নহওক এতিয়া ভাগৰ লাগিছে বেগখন থৈ কিনে অলপ ৰেষ্ট কৰি লওঁ তো বন্ধুসকল বহুতখিনি টাইম জিৰণি লোৱাৰ পিছত এতিয়া আমি গৈ আছোঁ আপোনালোকক ব্ৰহ্মপুত্ৰ নদী দেখাবলৈ তাৰ আগতে যদি আমি এইবোৰ পাইপৰ ভিতৰৰে ঘৰৰ ভিতৰৰ সকলোবোৰ বস্তু চাব পাৰিলোহেঁতেন তো যি কি নহওক এতিয়া দুজন তললৈ নামিলে এতিয়া ময়ো তললৈ নামিম তো চাই থাকক এতিয়া যাম সকলোতকৈ উচ্চতম অট্টালিকাটোলৈ সেইফালৰ অট্টালিকাটোলৈ তো বন্ধুসকল চাই থাকক সিহঁতেতো নামিলে এতিয়া মই নামি লওঁ আগতে নামি লওঁ এইখনত উঠিম এতিয়া আমি এইখনত দেখা গৈছে কেমেৰাত বহুত সৰু বাট এখন টাৱাৰৰ সমান দীঘল ক'লে ভুল নহ'ব এইখন ময়েৰে উঠিব লাগিব বাপ্পা আৰু ইয়াতে দেখক কিমান ডাঙৰ হিল মানুহ বেছি নাহে ইয়াতে হিল থাকোঁতে কলা পৰি গৈছে ইমান ডাঙৰ হিল তথাপি কলা পৰি গৈছে আৰু এয়া দেখক গম্বুজৰ নিচিনা আন এখন টেংক বলক ইয়াৰ ভিতৰলৈ ভূতৰ লগত মিট কৰি আহোঁ ভূত এন্ধাৰ দেখক ইয়াৰ ভিতৰত পানীবোৰ দেখক একেবাৰে প্ৰদূষণ হৈ গৈছে কাৰণ ইয়াতে এনেকুৱা মাই গড মৌমাখি বাঁহ আছিল নেকি ইয়াতে তো বলক পাইপৰ ওপৰেদি গম্বুজৰ ওপৰেলে পাইপ এতিয়ালৈকে মামৰ ধৰা নাই কিমান হেভি পাইপ দিছিল যি কি নহওক আহি পালোঁ আমি গম্বুজৰ ওপৰলৈ আৰু সেইখন হ'ল আন এখন টেংক তাৰপিছত আছে আন এখন ৱাটাৰ টেংক অকল ৱাটাৰ টেংকেৰে ভৰপূৰ নেকি এই ঠাইখন অকল ৱাটাৰ টেংক যি কি নহওক সেইকাৰণে ইমান ডাঙৰ এটা ৱাটাৰৰ ফেক্টৰী খুলিছিল চাগে তো এতিয়া মই ইয়াৰ পৰা জাম্পিং কৰি নামি যাম আৰু
গৈ পিনে উঠিম আটাইতকৈ ওখ বিল্ডিংটোত তো বলক নামিলোঁ এতিয়া বলক সিহঁত দুজন উঠি গ'ল বান্দৰৰ নিচিনা আৰু মই উঠিম মোকো উঠিব লাগিব বান্দৰৰ নিচিনা উপায় নাই আৰু এতিয়া আকৌ উঠিব লাগিব আন এটা ময়েৰে আকৌ বান্দৰৰ নিচিনাকে ইয়াক মই বান্দৰকে আনি দেখিছে আপোনালোকে ভৰি ক'ত দিছে তো যি কি নহওক আহি পালোঁ অৱশেষত একেবাৰে ওপৰৰ স্থানলৈ আৰু এতিয়া দেখক প্ৰথমতে ওপৰৰ পৰা তললৈ দেখাই আছোঁ দেখক আৰু এতিয়া ভিতৰলৈ দেখাম আলফাৰ গেঙৰ ভিতৰলৈ আলফাৰ গেং দেখক যদি ইয়াত পৰি যাওঁ ভিতৰত ফ্ল'ৰ আছে একো নহ'ব এতিয়া ইহঁত মাই গড ইয়াৰ ফটো মৰা আৰু ইয়াৰ ফটো উঠাৰ ষ্টাইলটো দেখক 7 দিন নাখায় ভাত নাখায় ফটো উঠিব ধৰিছে এনেকুৱাকৈ ফটো উঠাই আছে তো এতিয়া আহি পালোঁ একেবাৰে ওপৰৰ অংশলৈ তো বন্ধুসকল এতিয়া আমি আহি পাইছোঁ একেবাৰে ওপৰৰ অংশত আৰু তলৰ পিনে চাই দেখক না কিমান দীঘল বিল্ডিং ইয়াত চাগে সৰু দেখা গৈছে কেমেৰাৰ কাৰণে কেমেৰাত সৰু দেখা গৈছে আৰু পাইপবোৰ দেখক কিমান ডাঠ পাইপ ক্ষীণ দেখা গৈ আছে আৰু গছ গছনিবোৰে অনুমান কৰক কিমান ডাঙৰ ডাঙৰ গছ সৰু দেখা গৈছে আৰু সেইখন দেখক ব্ৰহ্মপুত্ৰ নদী আমাৰ অসমৰ একেবাৰে আকাশৰ বগা ৰঙৰ লগত মিলি গৈছে সেইকাৰণে কেমেৰাই কেপচাৰ কৰিব পৰা নাই কিন্তু আমি স্পষ্টৰূপে চাব পাৰিছোঁ কেমেৰাই ধৰিব পৰা নাই সেইকাৰণে চৰি প্লিজ ক্ষমা কৰি দিব কি লিখিছে A+S মাই গড কোনোবাই ওপৰত লিখি থৈ গৈছে একেবাৰে ওপৰৰ অংশত লিখি থৈ গৈছে যাতে ওপৰৱালা ওপৰ পিনে চাই এইটো আগতে চাব পাৰে তো যি কি নহওক এতিয়া দেখক সেইখন আছিল ফাৰ্ষ্ট ফ্ল'ৰ মই ক'ত থৈ হৈছোঁ যদি পৰি যাওঁ মোৰ পেট একেবাৰে শেষ হৈ যাব পেট ফাটি যাব আৰু দ্বিতীয় একেবাৰে বাৰাণ্ডা ফ্ল'ৰ আৰু এইখন হ'ল থাৰ্ড ফ্ল'ৰ মানে সেইখন বিল্ডিঙৰ থাৰ্ড ফ্ল'ৰ মানে শেষ ফ্ল'ৰ আৰু যদি মই কেমেৰা কৰোঁতে মোৰ মোবাইলখন ইয়াৰ ভিতৰলৈ সোমাই গৈ পানীত পৰিলেহেঁতেন তেতিয়া মই ঘৰলৈ গৈ কান্দি ক'লোহেঁতেন মোৰ মোবাইলখন চুৰি কৰি লৈ গৈছে মোক নতুন মোবাইল লাগে তেতিয়া লাঠিটো অলপ লাইচেঞ্চ হিচাপে পালোহেঁতেন তো যি কি নহওক বন্ধুসকল ইমান দৌৰি কৰি আপোনালোকৰ বাবে ভিডিঅ'টো বনালোঁ প্লিজ এটা লাইক কৰি দিব মোৰ একেবাৰে অন্তৰত আহি লাগিব লাইকটো তো যি কি নহওক বন্ধুসকল ভিডিঅ'টো ভিডিঅ' বাদ দিয়ক মোৰ চেনেলত ছাবস্ক্ৰাইব কৰিবলৈ অকণো নাপাহৰিব অকণো নহয় ইয়াত ভৰি আচলতে দীঘল হৈছে ইয়াৰ ভৰি কাটি দিব লাগিব তো বন্ধুসকল অকল মোৰ চেনেলে ছাবস্ক্ৰাইব নকৰিব মোৰ ভিডিঅ'ৰ তলত যিবোৰে কমেণ্ট কৰিব যিবোৰ মোৰ ভাই বন্ধুবোৰে কমেণ্ট কৰিব সকলোৰে কমেণ্টত এটাকে লাইক মাৰিব সকলোৰে চেনেলত ভিজিট কৰিব সকলোৰে চেনেল ছাবস্ক্ৰাইব কৰিব তেতিয়াহে আমাৰ মাজত এটা শক্তিশালী এটা সম্পৰ্ক গঢ়ি উঠিব এটা ইউটিউবৰ পৰিয়াল এটা গঢ়ি উঠিব তেতিয়া সকলোৱে আমি অসমখনক আগবঢ়াই লৈ যাব পাৰিম সকলোৱে আগবাঢ়ি যাব পাৰিম তো বন্ধুসকল আগলৈকে চাই থাকক ভিডিঅ'টো প্ৰায় সমাপ্তৰ দিশলৈ আগবাঢ়ি আহিছে টেংকখনত চাগে বহুতো টকা খৰচ কৰি ডিজাইন কৰিছিল বন্ধুসকল 1 মিনিট বলক শেষবাৰৰ বাবে আপোনালোকক ঘৰৰ ভিতৰলৈ লৈ গৈ দেখাই আছোঁ দেখক কিমান দামী কিমান হেভি মেচিন ইয়াত পেলাই থৈ গৈছে দেখক ঠাইখন দেখিলেই যেন কেনেকুৱা ভয় লাগে এইফালে দেখক অকল জংঘল হাবি বন একো নাই অকল ডাঙৰ গছ গছনি আৰু পাত চাত পৰি আছে গছ গছনিৰ ইমানে তো বন্ধুসকল আজিৰ ভিডিঅ'টো কেনে লাগিল প্লিজ লাইক কৰিব ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰি জনাব আৰু মই কোৱা কথাখিনি প্লিজ পালন কৰিব সকলোৰে কমেণ্ট মানে যিবিলাকে কমেণ্ট কৰিব সকলোৰে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজিৰ ভিডিঅ'টো ইমানেই আছিল আজিৰ কাৰণে বাই